শুনা শুনা সভাসদ কৰ নমস্কাৰ। চাৰি ভাতৃ খংগে লৈ ধৰ্ম যুধিষ্ঠিৰে ইন্দ্ৰপ্ৰস্থত থাকে হবে মহা আৰু ৰাজহুই যজ্ঞ পাতে প্ৰজাৰ কল্যাণৰ কাৰণ সেই যজ্ঞ কৌৰৱগণক দিয়ে নিমা পাণ্ডৱৰ কাৰ্য দেখি ৰজা দুৰ্যোধনে ঈৰ্ষাত জ্বলি পুৰি মৰে নহহে আৰু গৃহে আহি এই হব কথা শকুনি ককা দুৰ্যোধনক চাই পাছে শকুনিব মৰে ভাগিন মৰে বোপা দুৰ্যোধন শকুনি থাকোতে তোমাৰ চিন্তা কি কাৰণ মৰমৰে ভাগিন মোৰ
পাখা খেলা পাতিম আমি পাণ্ডৱৰ লগত ও ভিখাৰী হৈ যাব পাণ্ডৱ ভিখাৰী হৈ যাব পাণ্ডৱ ও মোহৰা বুদ্ধিতে ঐ আমাৰ ভাগেৰ পাখাধাৰী পঞ্চ ভাই বনে চলি যাইব আৰু তেতিয়া পাণ্ডৱৰ ৰাজ্যধন তোমাৰে হৈব ঐ আমাৰ ভাগেৰ কথা শুনি দুৰ্যোধন যায় পিতৃৰ চাৰাত পিতা মৰম সনা মাতে কয় অ শুনা 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 পিতা মৰে একনি বেদনা পাণ্ডৱৰ সংগে পাখা খেলিবলৈ কৰিছো মই আয়োজন পাণ্ডৱক দিয়া নিমন্ত্ৰণ শুনা 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 পিতা একনি বেদনা পাণ্ডৱৰ সংগে পাখা খেলিবলৈ কৰিছো মই আয়োজন পাণ্ডৱক দিয়া নিমন্ত্ৰণ আৰু পিতা মিত্ৰ ভাৱে পিতা খেলিম আমি পাখা মিত্ৰ ভাৱে পিতা খেলিম আমি পাখা কাৰণ পাণ্ডৱটো আমাৰ ভাই মোৰ কোনো বেয়া ভাৱ নাই শুনা 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 পিতা একনি বেদনা পাণ্ডৱৰ সংগে পাখা খেলিবলৈ কৰিছো মই আয়োজন পাণ্ডৱক দিয়া নিমন্ত্ৰণ কথা শুনি ধৃতৰাষ্ট্ৰৰ আনন্দিত মন বিদুৰক মাতি আনি বিদুৰক মাতি আনি ও বিদুৰক চাহি কহে ধৃতৰাষ্ট্ৰই যোৱা তুমি পাণ্ডৱৰ স্থান ও পাণ্ডৱক মাতি আনা তাড়াতাড়ি পাখা খেলিবৰ কাৰণ মোৰ বোপাই ঐ পাখা খেলিবৰ কাৰণ ধৃতৰাষ্ট্ৰৰ কথাত বিদুৰ মৌন হৈ চিন্তাযুক্ত মনে তেওঁ চিন্তাযুক্ত মনে তেওঁ বিদুৰে বোলে দাদায় অ দাদা
মই কিয় কৈছো জানা দাদা পাখা খেলাৰ ফল কৈতো ধৃতৰাষ্ট্ৰই বোলে এইবোৰ নালাগে ভাবিবা কেনেকৈনো সিহঁতে কেনেকৈনো সিহঁতে কাৰণ ভীষ্ম দ্ৰোণ কৃপাচাৰ্য তুমি আৰু আমি সকলোৱে সভাত বহি থাকিম আমি সভাত বহি থাকিম আমি বিদুৰে বোলে মই ভাল দেখা নাই তথাপিতো পাণ্ডৱৰ স্থানে বিদুৰ উপস্থিত যুধিষ্ঠিৰৰ আগে যায় কথা শুনি যুধিষ্ঠিৰৰ আনন্দিত মন ভাতৃগণ সংগে লৈ হস্তিনালৈ যা শ্ৰদ্ধাৰ পিতৃ ধৃতৰাষ্ট্ৰ কুলগুৰু দ্ৰোণাচাৰ্য ভীষ্ম পিতামহ আজি কৌৰৱ আৰু পাণ্ডৱৰ মাজত এখন পাখা খেলৰ আয়োজন কৰা হৈছে আৰু খেলত যিয়ে হাৰিব তেওঁলোকে সকলো ক্ষতিপূৰণ দিম বুলি আজি এই সভাতে প্ৰতিজ্ঞা কৰিব লাগিব কিন্তু ৰাইজ মই দুৰ্যোধনে অতি দুখেৰে জনাইছো পাখা খেলাৰ নিয়ম নীতি নাজানো মই মোৰ হৈ খেলিব আমাৰ সপোনি মামাই পাখা খেলাৰ নিয়ম নীতি নাজানো মই মোৰ হৈ খেলিব
হস্তিনাপুৰৰ অধিপতি অন্ধপিতা ধৃতৰাষ্ট্ৰ প্ৰমুখে মান্যবৰসকল আমাৰ হৈ খেলত দাদা যুধিষ্ঠিৰে কৰক আসন গ্ৰহণ আমি ইন্দ্ৰপ্ৰস্থৰ সৰ্বোচ্চ তেওঁক আমি পাখা খেলা হস্তিনাপুৰাতা ইন্দ্ৰপ্ৰস্থৰ ৰাজ্যধন সকলোবোৰ আৰু তেতিয়া সেৱা কৰি শকুনিয়ে ঢাকোন গুচাই চাইলা যুধিষ্ঠিৰ হাৰি আছে খেলতহে হাৰিলা খেলি থাকা ভাগিন খেলি থাকা কাৰণ জুৱাৰীৰ খেল শেষ ৰাতিহে গতিকে ভাগিন খেলি থাকা খেলি থাকা খেলি থাকা সৰ্বহাৰা হল পাণ্ডৱ খেলাই ৰাখি পান ভাতৃ পঞ্চজন অৱশেষে ৰল মাত্ৰ ভাতৃ পঞ্চজন এনেকৈ একে একে পঞ্চ ভাই হবেও হাৰিলা হেন কাল শকুনিয়ে কহিবে লাগিলা ভূপা যুধিষ্ঠিৰ এখন মাত্ৰ খেলাও আছে যদি ইচ্ছা কৰা খেলাও আছে যদি ইচ্ছা কৰা এইবাৰ দ্ৰৌপদীক তুমি ভাগিন পণত দিব পাৰা এই বুলি শকুনিয়ে পাখা গুটি মাৰে এইবাৰো যুধিষ্ঠিৰে
ঢাকোন গুচাই চাইলা দ্ৰৌপদীও হাৰিল পণত দ্ৰৌপদীও হাৰিল পণত আৰু তেতিয়া শকুনিয়ে দুৰ্যোধনক কয় বোপা দুৰ্যোধন পাণ্ডৱ ৰাজ্য ধন সকলো তোমাৰ হাতলৈ গ'ল এতিয়া তুমি পাণ্ডৱক সকলো ঘূৰাই দি বিদায় দিব নাই 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 ভাগিন মই মাত্ৰ তোমাক কথাটোহে কৈছো নতুবা পাণ্ডৱক ৰাজভৰণ খুলিব দি সিহঁতক মাটিত বহিব দিব নাই 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 ভাগিন মই তোমাক কথাটোহে কৈছো আৰু ভাগিন দ্ৰৌপদীও যেতিয়া পণত হাৰিছে দয়া কৰি ভাগিন তুমি এৰি দিব ইচ্ছা কৰিলে ৰাজসভালৈ চুলিত ধৰি টানি আনি তাইক তুমি দাসী কৰিব নাই নাই ভাগিন নাই নাই ভাগিন মই তোমাক কথাটোহে কৈছো তেতিয়া দুৰ্যোধনে কয় মামাই যিটো কথা কৈছে সেয়ে সঁচা হ'ব পঞ্চ ভাই ৰাজ আভৰণ পঞ্চ ভাই ৰাজা ভৰণ অতি জিলন্ত পঞ্চ ভাই ৰাজা ভৰণ অসামান্য বস্ত্ৰ পিন্ধি দুঃশাসনক কয় দুঃশাসন গৰ্বিণী দ্ৰৌপদী ভীষ্ম দ্ৰোণ সকলোৱে উঠে উচাপ দুৰ্যোধন অস্থিৰ হৈ বিদুৰে দুৰ্যোধনক অস্থিৰ হৈ বিদুৰে হেৰৈ দুৰ্যোধন তোক মই বাৰে বাৰে কৈছো নানিবি 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 দ্ৰৌপদীক ৰাজসভালৈ নানিবি হেৰৈ জলাযুধাতি পুৰি মৰিবি হেৰৈ দুৰ্যোধন তোক মই বাৰে বাৰে কৈছো নানিবি নানিবি হেৰৈ দুৰ্যোধন তোক মই বাৰে বাৰে কৈছো নানিবি নানিবি হেৰৈ দুৰ্যোধন এৰি দে পাণ্ডৱক ইন্দ্ৰপ্ৰস্থে যা কৌৰৱ পাণ্ডৱ ভায়ে ভায়ে মিলি জুলি হেৰৈ দুৰ্মতি শকুনিক ইয়াত নাৰাখিবি নিজৰ দেশলৈ গুচি যা তোক মই বাৰে বাৰে কৈছো নানিবি নানিবি খুড়া ৰামৰ অন্ন খাই তুমি ৰাৱণৰ গীত গোৱা চাব নোৱাৰা যদি পুনৰাই দুৰ্যোধনে দুঃশাসনক দুঃশাসন গৰ্বিণী দ্ৰৌপদী চলি যায় দুঃশাসন দ্ৰৌপদী ৰায় আগে দূৰৰ পৰা আতহ পাৰি
স্বামী খেলতে হাৰিছে সেই কাৰণে দাদা দুৰ্যোধনে তোমাক নিবলৈ পঠাইছে আৰু আজিৰ পৰা হবা তুমি কৌৰৱৰ বোৱাৰী দাদা দুৰ্যোধনে তোমাক কৰিব ৰাজধানী এই দুঃশাসনৰ কথা ধতি মহালজ্জা পাই মহাক্ৰোধ কৰি পাছে শুন দুঃশাসন পৰুৱাৰ কিয় পাখি গছে জানো নীলাজ পৰুৱাৰ কিয় পাখি গছে জানো নীলাজ মৰিবলৈ তুমি আমাকে নীলাজ বুলি কৈছা থাপ মাৰি দ্ৰৌপদীৰ হাতত ধৰিলা মহাভয়ে দ্ৰৌপদীয়ে কান্দি কান্দি দ্ৰৌপদীয়ে দুঃশাসনক পাই কেনেকৈ যাওঁ ৰাজসভালৈ ৰাজা চালামাই দুৰ্যোধন এই কথা কহিবা শুনা দ্ৰৌপদী তুমি যদি পাঁচজন পুৰুষক স্বামী ভজিব পৰা আমিও দেখোন পাণ্ডৱৰে ভাই আমাক কিয় নোৱাৰা থাপ মাৰি দ্ৰৌপদীৰ চুলিত ধৰিলা চচুৰাই দ্ৰৌপদীক ৰাজসভালৈ নিলা চচুৰাই দ্ৰৌপদীক ৰাজসভালৈ নিলা দুখা গানে
বেলা আনে করিলি তাই অপমান করিলি তাই অপমান সভার মাজত দ্রৌপদীয়ে কান্দিবে লাগিলা কান্দিবে লাগিলা হেন কালে দুর্যোধনে কহিবে লাগিলা হেন কালে দুর্যোধনে কহিবে লাগিলা মোর মরমর নবয় নবয় বুকুরে মাজলৈ আহা লাজ ভয় এৰি মোৰ উৰুতে বহা ও দুর্যোধনের কথা ধতি মহালজ্জা পাইয়া মহালজ্জা পাই মহাক্রোধ করি পাশে হভাদা ও মহাক্রোধ করি পাশে হভাদা Hunak পিতামহ ভীষ্ম hunak guru দ্ৰোণাচাৰ্য hunak বিদুৰ খুৰা আপোনালোক কাপুৰুষ নেকি আপোনালোকে দেখা নাই আপোনালোকৰ আগতেই এই নীলাজতে কৰা অত্যাচাৰ কওক পিতামহ ভীষ্ম কওক বিদুৰ খুৰা কি অপৰাধ কৰিছিল এই কথা শুনি কৰ্ণবীৰে থিয় হৈ কয় আমাক নীলাজ বুলি কোৱা আমাক নীলাজ বুলি কোৱা কাৰণ তুমি হে নীলাজ তুমি ভজা পঞ্চ হেন কালে দুৰ্যোধনে দ্ৰৌপদীয়ে যেতিয়া আমাকে নীলাজ বুলি কৈছে আমি নীলাজৰে কাম কৰিম দুঃশাসন কি চাই আছ দ্ৰৌপদীৰ গাৰ বস্ত্ৰ খলকাই দে এই কথা শুনি দুঃশাসন ৰৈ নাথাকিলা দ্রৌপদীর বস্ত্র ধরি আগে বেলা বেলা দ্রৌপদীর বস্ত্র ধরি আগে বেলা বেলা হরক্ষা করা প্রভু মোকা
যিমানে টানে বস্ত্ৰ সিমানে তাকো দেখি বিদুৰে তাকো দেখি বিদুৰে দাদা কি ঘটনা হ'ল দাদা কি ঘটনা হ'ল টানোতে টানোতে বস্ত্ৰ দম হৈ গ'ল তথাপিতো দ্ৰৌপদী বিবস্ত্ৰ নহ'ল দাদা দাদা স্বয়ং কৃষ্ণ যাৰ আচন্ত সহায় আর শক্তি আছে তাক কৰে পৰাজয় দাদা কি ঘটনা হ'ল দাদা এই পাখাধাৰী পঞ্চ ভাই যাবলৈও সিংহ নাদ কৰি ভীমে সিংহ নাদ কৰি ভীমে দুখাখন আজি তই যি তেজৰ গৰমত ৰজস্বলা দ্ৰৌপদীক ৰাজসভালৈ চুলিত ধৰি টানি আনিলি মনত ৰাখিবি দুখাখন এদিন তোৰ সেই ৰক্তময় হুপি হুপি খাম নিশ্চয় জানিবি এদিন তোৰ সেই ৰক্তময় হুপি হুপি খাম নিশ্চয় জানিবি আৰু তেতিয়া দ্ৰৌপদীয়ে কয় শুন দুখাখন ময়ো কৰিলো প্ৰতিজ্ঞা যিদিনালৈ তোৰ ৰক্ত মই মোৰ চুলিত খহি ল'ব নোৱাৰিম সেইদিনালৈ এই খোলা চুলি মোৰ খোলাই থাকিব কোনোদিনাই নাবান্ধিম তাৰ পিছত পঞ্চ ভাই গৃহ কয়া দুখৰ কথা পাণ্ডৱে দুখৰ কথা পাণ্ডৱে মা বনবাসে যাওঁ আমি তোমাক এৰি 13 বছৰ বনত থাকি আকৌ আহিম ঘূৰি মাতৃপাৱে ধৰি হবে প্ৰণাম কৰিলা দ্ৰৌপদীক সংগে লৈ বনে চলি
বছৰ থাকিল বনে বনে 13 বছৰত হবে 13 বছৰত হবে পাণ্ডৱে 12 বছৰ বনবাস এবছৰ অজ্ঞাতবাস শেষ কৰি আহি দুৰ্যোধনক কৈছিল আমাৰ ৰাজ্য ঘূৰাই দিয়া ধন সম্পত্তি দিয়া দিয়া যদি দিয়া এতিয়াই দিয়া ৰাজ্য ঘূৰাই দিয়া ধন সম্পত্তি দিয়া দিয়া যদি দিয়া এতিয়াই দিয়া ৰাজ্য ঘূৰাই দিয়া ধন সম্পত্তি দিয়া এই মহাগৰ্বী দুৰ্যোধনে পাণ্ডৱক কয় বেজীৰ আগৰ সমান মাটি বেজীৰ আগৰ সমান মাটি কথা শুনি পঞ্চ ভাই ক্ৰোধৰ্য কৌৰৱৰ সংগে মহা কৌৰৱৰ সংগে মহা কৌৰৱৰ পাণ্ডৱৰ ভৈলা মহাৰণ ভায়ে ভায়ে যুদ্ধ কৰে ৰাজ্যৰ কাৰণ মাৰিলে মাৰিলে যত কৌৰৱ সেনা কুৰুক্ষেত্ৰতে জনদী পাবলৈ ধৰিলে এই 10ম দিনৰ যুদ্ধত ভীষ্মৰ সৰসজ্জা কৰিলা অন্যায় কৰি অভিমন্যুক নিধন কৰিলা মাৰিলে মাৰিলে অযত কৌৰৱ সেনা কুৰুক্ষেত্ৰতে জনদী পাবলৈ ধৰিলে একদিনা দ্ৰৌপদীয়ে বহি চোতালত গা ধুই চুলি মেলি হেনকালে ভীমসেন উপস্থিত ভীমসেনক চাই সতি ভীমসেনক চাই সতি স্বামী আৰু কিমান দিন বাকী প্ৰাণ স্বামী আৰু কিমান দিন বাকী আৰু কিমান দিন বাকী চুলি নবন্ধাকৈ থাকো কেনে কৰি চোৱা প্ৰাণনাথ তুমি চোৱা প্ৰাণনাথ তুমি প্ৰতিজ্ঞা কৰিল দুঃশাসনৰ তেজ মূৰতে ঘঁহিলাম বুলি আৰু কিমান দিন বাকী এই ভীমে বোলে প্ৰিয়ে তুমি চিন্তা নকৰিবা আজি প্ৰতিজ্ঞা পূৰণ কৰিম প্ৰতিজ্ঞা পূৰণ কৰিম ৰক্ত পিপাসু মোক ৰক্ত লাগেই ৰক্ত পিপাসু মোক ৰক্ত লাগেই মহাপাপী দুঃশাসনৰ ৰক্ত লাগেই মহাপাপী দুঃশাসনৰ ৰক্ত লাগে ৰক্ত পিপাসু মোৰ
আজি আৰু নকৰো লংঘন ক'ত পলাবি পাপী দুঃশাসন ওলাই আহিলা হেন কালেই ভীম হেনেই দুঃশাসন যুদ্ধ কৰে দুঃশাসনে অভিমৰ লগতহে মোক দয়া কৰা কি তোক দয়া কৰিব লাগে যিদিনা দ্ৰৌপদীয়ে তোৰ ওচৰত কান্দি কান্দি দয়া বিচাৰিছিল সেইদিনা তোৰ দয়া মমতা কলৈ গৈছিল এই দুঃশাসন হে মাটিত বগৰাই লৈ কোবাইব লাগিলা ৰবা ভীম ভাগিন ইয়াক তুমি শেষ নকৰিবা ইয়াক শেষ কৰাৰ আগতেই মই মোৰ অন্তৰত জ্বলি থকা এই প্ৰতিশোধৰ জুইকুৰা ইয়াৰ আগতকৈ মই নুমাব লাগিব নহলে মোৰ মৃত পিতৃৰ আত্মাই আৰু মৃত ভাতৃগণৰ আত্মাই কোনোদিনে শান্তি নাপাব শকুনিয়ে বোলে ভাগিন শুনা দুখৰ কথা অন্তৰত জ্বলি আছে প্ৰতিশোধৰ জ্বালা অন্তৰত জ্বলি আছে প্ৰতিশোধৰ জ্বালা আছিল গান্ধাৰ ৰজা অতি গুণবান ভগ্নী গান্ধাৰীৰ সমে ভাতৃয়ে সজানা দিয়ানে দুৰ্যোধনে কুবুদ্ধি কৰি ভাতৃগণৰ সংগে পিতৃক পেলাইলে কমাৰি ভাতৃগণৰ সংগে পিতৃক পেলাইলে কমাৰি আৰু মই জীয়াই থাকিল মই এই অভাজানা মোক এৰি সকলোৱে গৈ
স্বর্গস্থান আৰু সেইদিনাই মই পিতৃৰ চৰণত ধৰি কান্দি কান্দি প্ৰতিজ্ঞা কৰিছিলো পিতা জীয়াই থাকি দুৰ্যোধনৰ সবংকে মই নিধন কৰিম ভাতৃ হত্যাৰ প্ৰদেশত এদিন হ'লেও পুৰাণ কৰিম এদিন হ'লেও পুৰাণ কৰিম এদিন হ'লেও পুৰাণ কৰিম গতিকে ভীম ভাগিন মই তোমাক সকলো খুলি কলো এতিয়া মই আহো তুমি তোমাৰ কাম কৰা এই নখেৰে দুঃশাসনৰ অহিদয় চিৰি হুপি হুপি ভীমে ৰক্ত খাবলৈ আৰু কিছু ৰক্ত ভীমে অগৃহে লৈ দ্ৰৌপদী চোৱা এয়া মই ৰক্ত আনিছো দ্ৰৌপদী এয়া মই ভাতৃৰ ৰক্ত